কবিতাৰ শিৰোনাম তোমাৰ বিয়ালৈ ৩টি দিন কথা আৰু আবিদিত অনন্ত পৰাধীন। আজি বহাগৰ ২২ তাৰিখ। আৰু ৩টি দিনৰ পিছত তুমি কইনাৰ সাজত বহিবা অচিনা দৰাৰ লগত। আয়তীৰ উৰুলিৰে বিয়াঘৰ ৰজন জনাব। বেণ্ড পাৰ্টিৰ মাতেৰে বিয়াঘৰৰ উদ্যমতা আৰু দুগুণে বাঢ়িব। তুমি লাজুকী লাজুকী ভাৱেৰে বহিবা দৰাৰ লগত। মই নোৱাৰিম ভাবিব আৰু তুমি আনৰ হোৱাটো। কেনেদৰে পাহৰিম কোৱা আমি পাৰ কৰা অতীতৰ সময়বোৰ। কেনেদৰে পাহৰিম কোৱা সৰুতে খেলা দৰা কইনাৰ খেল। সেই যে সৰুতে তুমি কান্দিছিলা মই কেতিয়াও বিয়া নহওঁ। মই যে কৈছিলো তই মোলৈ বিয়া হৈ আহিলো কান্দিবি নেকি। তুমি কৈছিলা নাই নাকান্দো নাই নাকান্দো বুলি কৈ চুমা এটা দি আকৌ খেলিছিলো দৰা কইনাৰ খেল। এতিয়াচোন সকলো কিবা সপোন সপোন হৈ ৰ'ল। আৰু ৩টি দিনৰ পিছত তুমি হবাগৈ কাৰোবাৰ হৃদয়ৰ ৰাজকুমাৰী। মৰমৰ উপহাৰ দিবলৈ তুমি তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখনে দিব পাৰিলা নেকি। তোমাৰ মৰমৰ উপহাৰখনে দিছে মাথো চকুলো। ভাবিছিলো তোমাৰে হৈ চিৰদিন থাকিবলৈ। ভাবিছিলো মৰমৰ আকাশত তোমাক জোনৰ লগত উমলাম। এতিয়া সকলো সপোন সৰুতে খেলা বালিঘৰবোৰ দৰে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। বিয়াৰ দিনাখন তুমি অলপো নাকান্দিবা। মানুহৰ ভিৰৰ মাজত মোক বিচাৰি নকৰিবা। মই নোৱাৰিমহে যাব তোমাৰ বিয়ালৈ। সহিব নোৱাৰিম অলপো। আয়তীৰ উৰুলিত বিয়াঘৰ উগুল ঢুকুল হৈ ৰ'ব। তোমাক পাতৰ সাজেৰে বহুত ধুনীয়া দীপলিপ প্ৰয়োজনী যেন লাগিব। চাবলৈ মন যাব তোমাক পাতৰ চাদৰ মেখেলাৰ মাজত। সহিবহে নোৱাৰিম। তুমি সুখী থকাটোৱে বিচাৰোঁ মই। কিয়নো মই তোমাক কোনোদিনেই সুখী কৰিব নোৱাৰিলো। হয়তো সুখী কৰিব পৰা হ'লে তুমি অচিনা ল'ৰালে বিয়া হৈ নগ'লা হয়।